নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ উদ্দেশ্য লৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ৰাতিপুৱাৰ পৰা দেখিছোঁ অৰ্থাৎ কালিৰ পৰা দেখিছোঁ বহুসকল কেণ্ডিডেটে আমাক হোৱাটছএপত মেছেজ কৰি এটা ভিডিঅ' প্ৰেৰণ কৰি আছে আৰু তাতে দেখা পাইছোঁ যে এখন মিটিঙত যোনখন মিটিঙত CM ছাৰ গৈছিল আৰু আমাৰ অসম আৰক্ষীৰ যিসকল কেণ্ডিডেট আছে ABUB হওক বা বিভিন্ন ধৰণৰ পৰ্যায়ত যিবিলাকে অসম আৰক্ষীৰ ফিজিকেল টেষ্ট দিছিলে বা কামাণ্ডোৱে হওক তেনেধৰণৰ কেণ্ডিডেটসকলে CM ছাৰক এটা কুৱেশ্যন কৰিছিল যে মামা আমাৰ ফিজিকেলটো হৈ গ'ল যিহেতু ৰিটেন কেতিয়া অনুষ্ঠিত হ'ব। তোমালোকে হয়তো সকলোৱে সেই ভিডিঅ'টো চাইছা। মই যিহেতু ভিডিঅ'টো বেলেগে কৰিছিলে আৰু বেলেগ প্লেটফৰ্মত পাইছিলোঁ সেইবাবে ইয়াতে ভিডিঅ'টো ইনক্লুড কৰি দিয়া নাই। তোমালোকে গম পাইছা যে মই কোনটো ভিডিঅ'ৰ কথা কৈ আছোঁ। তাতে তেখেতে খুব স্পষ্টভাৱে কৈছিলে যে মাৰ্চত অনুষ্ঠিত হ'ব এক্সামটো। তোমালোকে সকলোৱে সেই ভিডিঅ'টো পাইছা আৰু প্ৰায় 50জনমান কেণ্ডিডেটে মোক সেই ভিডিঅ'টো প্ৰেৰণ কৰিছিল হোৱাটছআপৰ যোগেদি। সেইবাবেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। তাতে কৈছিলে যে মাৰ্চ মাহত ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। তাতে কিন্তু SI বুলি কোৱা নাছিলে, কিন্তু বহুতসকলে ইউটিউবাৰে ভিডিঅ' প্ৰস্তুত কৰিলে যে SI এক্সামটো মাৰ্চ মাহত অনুষ্ঠিত হ'ব। এই বিষয়টোৰ ওপৰত অকণ কথা পাতিব গৈ আছোঁ। তোমালোকে খুব কম সময়ৰ ভিতৰত মই কিছু কথা ক'ম, তোমালোকে খুব গুৰুত্ব দি শুনিবা। এটা মেইন কথা হৈ গ'ল আমাৰ যিহেতু ABUB কনষ্টেবলৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনিৰ ফিজিকেলটো হৈ গ'ল বা বিভিন্ন পৰ্যায়ত যিখিনি অসম আৰক্ষীৰ কনষ্টেবল ৰিলেটেড মানে সেইটো পৰ্যায়ৰ পোষ্ট ওলাইছিলে, কামাণ্ডো হওক বা AB হওক UB হওক সেইবিলাক পোষ্টৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ গ'ল। আৰু তাৰ মই যিমান দূৰ জানো তাৰ এটা ষ্টেপ থাকে আৰু সেইটো হৈছে ৰিটেনৰ পিছতেই যিখন ফাইনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন প্ৰকাশ কৰে। তাৰ বাবে বিশেষ টাইম নালাগে আমাক। যদি মাৰ্চ মাহত সেই যিটো আমাৰ ABUBৰ ৰিটেন অনুষ্ঠিত হয়, ৰিটেন অনুষ্ঠিত হ'লেও 1 মাহৰ ভিতৰত তাৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব পাৰে। তাৰ বাবে ছাফিচিয়েণ্ট তেওঁলোকৰ হাতত সময় আছে। আমি যদি SI এক্সামটোত চাওঁ সম্পূৰ্ণ এটা বিপৰীত দিশত আছে। তোমালোকে নিজেও গম পোৱা যে SI এক্সামটোৰ বাবে আমাক 3-4 মাহ সময় লাগিব, কাৰণ ফাৰ্ষ্ট ৰিটেন হ'ব, তাৰপিছত ফিজিকেল হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছতহে ফাইনেল যিখন মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন প্ৰকাশ পাব। আমি যদি চাওঁ তাতে কিন্তু ভিডিঅ'টোত কোনো ধৰণে SI বুলি মানে ষ্টুডেণ্টগৰাকী অৰ্থাৎ কেণ্ডিডেটসকলে SI বুলি উল্লেখ কৰা নাছিল, কিন্তু আমাৰ বহুখিনি প্লেটফৰ্মত আমি দেখা পালোঁ SI বুলি তেখেতলোকে ভিডিঅ'কেইটা প্ৰস্তুত কৰিছে। সেইবাবে তোমালোকক কৈ গ'লোঁ তোমালোক ডিম'টিভেট নহ'বা, তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা। হয়তো মাৰ্চতকৈ আগতেই এই এক্সামটো হ'ব পাৰে। মই হ'ব বুলি নকওঁ, কনফাৰ্ম বুলি নকওঁ, কিন্তু মোৰ যিটো মই যিটো এনালাইচিছ কৰিছোঁ, কাৰণ 3-4 মাহ যিহেতু গোটেই প্ৰচিডিঅ'ৰটো লাগিব আৰু মে' মাহৰ ভিতৰত যিহেতু অসম আৰক্ষীয়ে হওক ADREয়ে হওক সমূহ পদৰ যিখিনি তোমালোকৰ এপইণ্টমেণ্ট লেটাৰ তোমালোকক প্ৰদান কৰিব, সেইবাবে মই ভাবোঁ মাৰ্চতকৈ আগতেই হয়তো এক্সামটো অনুষ্ঠিত হ'ব। ক'ব নোৱাৰোঁ মই, কিন্তু মোৰ যোনটো এনালাইচিছ সেইটো ফালৰ পৰাই কৈছোঁ যে মাৰ্চতকৈ আগত হোৱাৰ সম্ভাৱনা অধিক। যদিও কেনেবাকৈ মাৰ্চতকৈ আগত এই পৰীক্ষাটো অনুষ্ঠিত নহয়, মাৰ্চৰ প্ৰথম উইকতে পৰীক্ষাটো অনুষ্ঠিত হ'ব। তোমালোকে এনেধৰণে নিজকে ৰেডি কৰি ৰাখা। আজিৰ পৰা হয়তো 10 দিনৰ পিছত যদি পৰীক্ষাটো অনুষ্ঠিত হয়, তোমালোকে সেই পৰীক্ষাটো খুব ভালদৰে লিখি তোমালোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰা। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এইখিনি ইনফৰ্মেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ। যিসকল আমাৰ লগত জড়িত হৈ আছে ষ্টুডেণ্ট, বিশেষকৈ তেখেতলোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তেখেতলোকে বহুসকলে মোক মেছেজ কৰি জনাই আছিল, বহুসকলে ফোনো কৰিছিল আৰু সেই ভিডিঅ' ক্লিপটো মোলৈ প্ৰেৰণ কৰিছিল। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকে যদি আজি ভিডিঅ'টো ভাল পাইছা তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি তোমালোকৰ মতামত আমাক জনাবা। ধন্যবাদ।